दपदपनी जुई जल्दी गल देखिसे मैं हूँ पापा की परी मोर हाहुमा केरलार পৰা मोर माले দি পঠাইছে বস্তু এটা দেখাম হেল্ল एवरीवन वेलकम टू माय यूट्यूब चैनल लाइफ विथ दीपानिता एंड फैमिली আপোনালোক সকলোলে মোৰ यूट्यूब चैनलলৈ স্বাগতম জনাইছো আৰু আজি মই ভাবিলো অকমান সৰুকৈ ব্লগ এটা বনাও আজি মই ভাবিলো সৰুকৈ ব্লগ এটা বনাও আৰু যেহেতু মই হদিয়াত আছো আৰু হদিয়া যিহে ধাৰাখাৰ বৰষুণ আৰু যি সকল হদিয়াত আছে তেওঁলোকে সকলে নিশ্চয় জানিছে একেৰাহে বৰষুণ দি আছে নন ষ্টপ দি আছে কন্টিনিউয়াছলি সেইকাৰণে মই আজি ভাবিছো যেহেতু ৰাতিপুৱাৰ সময় আৰু মই এটা গাখীৰ চাহে দি শুৰু কৰিম ভাবিছো নিজৰ দিনটো আৰু এটা আজি মই আপোনালোকক দেখাব গৈ আছো ইউনিক বস্তু মানে স্পেশাল বুলি ক'ব পাৰি স্পেশাল হেতু কাৰণে কৈছো যে মই মোৰ হাহুমা কেৰালাৰ পৰা মোৰ মালে দি পঠাইছে বস্তু এটা দেখাম বস্তুটো হৈছে এইটো আপোনালোকে কোনে কোনে চিনি পাইছে আৰু আমাৰ ইয়াত পাইনে নাপায় হেতু কমেন্ট কৰি জনাব বিশেষকৈ স্পেশাল হেতু কৰে মৰমত দি পঠাইছে মোৰ হাহুমাই মোৰ মাৰ কাৰণে আৰু মই হদিয়াত আছো ইয়াত বনোৱা বস্তুটো কেৰালা ৰেচিপি ষ্টাইলত নবনাও কিন্তু আমি নিজৰ ষ্টাইলতে বনাম আজি চাহৰ লগত খাম ৰাতিপুৱা আৰু বহুত হেলদি হয় ষ্টিমাৰ হয় একচুয়ালি ষ্টিমাৰ বুলি কয় এটো ভাপত হিজাই ইয়াত ঠিক আছে মই বনাই বুলি দেখাম আপোনালোকক প্ৰথমতে লৈছো এয়া চাউলৰ গুৰি আপোনালোকে কোৱান্টিটি হিচাপত লব পাৰে মই 2 চামুচ লৈছো ডাঙৰ চামুচেৰে আৰু ইয়াতে আৰু অকমান হেলদি বনাবৰ কাৰণে ইয়াতে অকমান ৰাগি মিক্স কৰিম যেটো ৰাগি আৰু এই ৰাগিটো হাহুমাই পঠাইছে ইয়ালে মানে মোৰ ছোৱালীজনী খাবৰ কাৰণে কিন্তু বহুত হেলদি হয় ৰাগি আমাৰ ইয়াতো পায় কিন্তু বহুত খহটা বালি সুবালে মানে কিন্তু এটো বহুত পিওর কেৰালাৰ পৰা আনিছো ৰাগি বুলি কয় আপোনালোকৰ ল'ৰা-ছোৱালীকো দিব পাৰে বহুত হেলদি হয় এটো আৰু ইয়াতে মিক্স কৰিম এয়া ঘি গুড় আৰু নাৰিকল ৰুকা নাৰিকল এটো গলাই লব পাৰে কিন্তু মই এনেকে হাতেৰে মই ভাঙি দিছো গুড়খিনি বেছি মিঠা নালাগে হেতু কাৰণে অকমানে দিছো আৰু ঘিখিনি এনেকে দি দিছো এনেকে মিক্স কৰি দিম আৰু ইয়াতে আপুনি পানীও মিক্স কৰিব পাৰে কিন্তু গৰু গাখীৰ আছে কাৰণে মই গৰু গাখীৰ ব্যৱহাৰ কৰিম ইয়াতে আৰু তেতিয়া মানে বেছি টেষ্টটো হোৱাটো আহি যাব আৰু গৰু গাখীৰ মিক্স কৰি দিম এনেকে লাহে লাহে মিক্স একেবাৰে আটা হনাৰ দৰে হানিব নালাগে অকমান হাততে লৈ লৈছো হাতৰ পৰা হানিলে বেছি ভাল কাৰণ স্মুথলি হ'ব আৰু বস্তুটো এনেকে অকমান গোটাকে থব লাগিব বেছি আটা খনা নিচিনা খচিলে মানে বস্তুটো খাবলৈ ভাল নালাগে দেখিছা নহয় ইয়াতে পানী আধা দি দিছো মানে তেতিয়াহে উতলি থাকোতে ইয়াতে বস্তুটো দিলে মানে হিজিব এনেকে ভৰাই দিম ইয়াতে এনেকে লাহে লাহেকে এনেকে ভৰাই দিব লাগে হাতেদি ভৰাই দিব আৰু পুৰা ভৰ্তিকে ভৰাই ললো এইয়া ঢাকনি এইখিনি এনেকে ঢাকি লব লাগিব ইছে ধুনিয়াকে এনেকে ভৰাই এয়া হৈ গল তাৰ পিছত গেছটো জ্বলাই মেলি এনেকে দি দিও এইখিনি মানে হিজিবলৈ খুব বেছি ইয়াৰ পৰা ধোৱা ওলালে গম পাই যাব যে এই বস্তুটো হিজি গল বুলি আৰু চাউলৰ বস্তু পটকে হিজি যায় আৰু ইয়াৰ পৰা ধোৱা ওলালে মানে খুব বেছি 5-10 মিনিট লাগিব এইখিনি হিজিবলৈ হিজিলক হিজোৱাৰ পাছত দেখাই আছো এয়া ইয়াৰ পৰা ধোৱা ওলাইছে যেতিয়া এইখিনি বস্তুটো হিজি গল এতিয়া দেখাই আছো আপোনাক ওলাই মেলি কেনেকৈ বনিছে বস্তুটো ফালে মোৰ চাহ উতলি গৈছে আৰু ফালে বাহিৰত ঠিকছে বৰষুণো দি আছে বৰষুণৰ বতৰত গৰম চাহ আৰু এই ভাপত বনোৱা পিঠা লগত খাম আৰু এইয়া মোৰ চাহ আৰু ভাপত বনোৱা বস্তুটো দেখ ইমান ধুনিয়া হৈ গৈছে কালাৰটো দেখিছেনে আপোনালোকে ইয়াৰ ৰাগি মিক্স কৰিছো বহুত টেষ্টি মই ৰব খাই দেখাই দিম আপোনালোকক ওয়াও বহুত টেষ্টি হৈছে আপোনালোকে এনেকে বনাই খাব বহুত টেষ্টি হয় আৰু হেলদিও হয় গেছ তেল
চিলিণ্ডাৰ কিমান নাটনি হৈ আছে বৰ্তমান সময়ত সকলোৱে নিশ্চয় গম পাই আছে আৰু বিশেষকৈ চহৰত যিসকল মানুহ আছে সেইসকলে ভালদৰে অনুভৱ কৰিব পাৰে গেছ চিলিণ্ডাৰৰ কিমান প্ৰব্লেম হৈ আছে এইকেইদিন কিন্তু আমি গাঁৱলীয়া মানুহ আমাৰ গাঁৱৰ এইখিনি দেখাই দিয়ে এই দমাদম খৰি দমাদম খৰি এতিয়া ৰংখান্ত চাব পাৰে যিমানে যেনেকুৱা পৰিস্থিতি হওক গাঁৱত থাকিলে মানে বহুত বেছি ফায়দা হয় এইখিনি গেছ লাগিলে গোটেই বছৰটো নাথাকক কিন্তু খৰি দমাদম থাকে গাঁৱত পুৰা আমি মানে খৰি জুই চুই জ্বলাই গাহৰিবোৰে মাছবোৰে খাব পাৰে গেছ থাকিব পাৰোঁ লাগিলে এবছৰলৈকে গেছ চিলিণ্ডাৰ নাথাকক লাগিলে নালাগে আমাক গেছ চিলিণ্ডাৰ ঠিকছে চাওক ধুনীয়া ধুনীয়া কাঠখৰি একদম চহৰত ইমানখিনি সুবিধা ক'ত হয়নে গাঁৱলীয়া মানুহ যোনবিলাকে যে কৈ থাকে সেইসকলক কৈছোঁ গাঁৱৰ পৰিৱেশত যিমানখিনি ফায়দা সেইটো চহৰত কেতিয়াও নাপায় লাগিলে বহুতে সুবিধা হওক তাত কিন্তু যিমান বেয়া পৰিস্থিতি আহে নহয় গাঁৱতে সকলো সুবিধা পোৱা যায় লাগিলে যি খাবলৈ খোৱা বোৱা পৰিস্থিতি হওক বা গেছৰ চিলিণ্ডাৰৰ প্ৰব্লেম হওক চহৰত সিমানখিনি সুবিধা পোৱা নাযায় আমাৰ এই মুকলি অৱস্থাত লাগিলে যিয়ে খাওক ঘৰত বাৰীত গোটেই চব্জি লাগিলে বন্ধ হৈ যাওক বজাৰ তথাপি চব্জি আকাল নাই যি খাব মন আছে জুই চুই জ্বলাই কিনে মজাকৈ পুৰি খাওক ইমানখিনি সুবিধা मैं हूँ पापा की परी मैं हूँ पापा की परी কোৱা কেইজনীক কৈছোঁ বহুত ডাঙৰ বস্তু এটা শিকাম আজি কেনেকৈ জ্বলাই আজি মই তোমালোকক শিকাম ভৱিষ্যতে কামত আহিব আৰু বহুত আৱশ্যকীয় বস্তু এটা শিকাম বহুত ডাঙৰ বস্তু শিকাবলৈ গৈ আছোঁ প্ৰথমতে ল'ব লাগিব এয়া ডাঠ কাগজটোক এনেকৈ জ্বলাই কাগজৰ পৰা এনেকৈ চলাই লৈ এনেকৈ জ্বলাই ল'ব এই সৰু সৰু বাঁহৰ টুকুৰা থাকে যে এইখিনিৰ পৰা জ্বলিবলৈ দিব ফাৰ্ষ্টতে আৰু এই ডাঙৰ ডাঙৰ কাঠখৰিকেইটা দি দিব যি ধুনীয়াকৈ জ্বলিব টেনশ্যন নট ভৱিষ্যতে গেছ চব শেষ হৈ গ'লেও টেনশ্যন নাই এয়া ধুনীয়াকৈ জ্বলি গ'ল চাওক এতিয়া ধুনীয়াকৈ এইখিনি দিব পাৰে আপোনালোকে এয়া এনেকৈ দি থাকিলে ধুনীয়াকৈ জ্বলি যাব কিছুমান মানুহে বেলেগৰ কমেণ্টত দেখিছোঁ বেলেগৰ ভিডিঅ' দেখিছোঁ মোৰে কিছুমান ফ্ৰেণ্ডৰ ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই তেওঁলোকৰ কমেণ্টতো দেখিছোঁ যে তুমি দেউৰী ছোৱালী হৈ কিয় অসমীয়াত বনোৱা মিচিং ছোৱালী হৈ কিয় অসমীয়াত বনাইছা মিচিং ছোৱালী হৈ কিয় অসমীয়াত বনাইছা বড়ো ছোৱালী হৈ কিয় অসমীয়াত কৈছা ভিডিঅ' বনাইছা বুলি বহুতৰ কমেণ্ট দেখিছোঁ সেইকাৰণে মই সুধিব বিচাৰিছোঁ যে একচুৱেলি অসমত প্ৰকৃত অসমীয়া কোন আৰু সেইকাৰণে মই আপোনালোকক সুধিব বিচাৰিছোঁ এই বস্তুটো দেখাই দিছোঁ এই বস্তুটো কিবা এটা আপোনালোকে যদি সঁচাকৈ অসমৰ হয় তেন্তে মোক চিনি পাব মই অসমৰ কোন জনগোষ্ঠীৰ বোৱাৰী প্লিজ কমেণ্ট কৰিব এইখিনি দেখি আপোনালোকে গম পাবই যোনবিলাকে জানে সেইকাৰণে যিসকলে জানে কমেণ্ট কৰি দেখাবচোন সঁচাকৈ মই বহুত বেছি বিতৰ্কৰ কিছুমান বস্তু দেখিছোঁ সেইটো কাৰণে সুধিছোঁ প্ৰশ্নটো কমেণ্ট কৰি জনাব মই কোন জনগোষ্ঠীৰ বোৱাৰী